হেল্ল' এভৰিৱান, আজি বহুদিনৰ মূৰত মাহী ঘৰত যে ফুৰিব গৈছিলোঁ গেলা বতৰত, তাৰে আজি এণ্ডিং পাৰ্টটো লৈ আহিছোঁ ভিডিঅ' আকাৰত। এয়া মাহীক বাই দি পেলাই আমি চাৰিজনী আকৌ ওলালোঁ সিজনী মাহী ঘৰত। এয়া আকৌ আমাৰ মামা ঘৰ বাটতে পৰে, সেইবাবে নুসুমালোঁ যদিও বাটতে ৰখি হ'লেও যামেই। এয়া মামীৰ পিছে লাগি আছে ফোন, কিয়নো নুসুমালা এবাৰ বুলি। তেওঁ মামীক কৈছোঁ যে একো নাই দিয়া, আহিম আকৌ। এয়া আকৌ পিছে মামীৰ মাজুজনী ছোৱালী, তাইক বাই দি পেলাই আমি আকৌ আগুৱাই গ'লোঁ। তাৰপিছত আছিল পিছে সেইদিনাখন 15 আগষ্টৰ, ৰাস্তা পূৰা চুনচান। তাৰপিছত তাৰ মাজতে আমি আহি পাই গ'লোঁহি আমাৰ সৰু মাহী ঘৰ। তাৰপিছত আমি ধুনীয়াকৈ গৈ পাই গ'লোঁ আৰু গৈ দেখোঁ যে মাহী আগতীয়াকৈ ব্যস্তই আমাক খুৱাবলৈ দুপৰীয়া সাজৰ বাবে। তাৰপিছত এইফালে আকৌ আমাৰ মাহীৰ ডাঙৰটো ল'ৰা আৰু এইফালে খুৰীৰ ডাঙৰটো ল'ৰা। দেখিছেনে বাৰু আজিকালি প্ৰজন্ম কোন দিশে গৈছে? মোৰ উঠাবলৈকে টাইম নাই। মোৰ এইফালে বহি আছোঁ বাইকজনী সন্মুখত আৰু এইফালে আকৌ আইতাই তামোল কুটি আছে। একদম হাত ভৰি চাত ভৰি বহিছোঁ আৰু দেই। কি গৰম পৰিছে। ইমান গৰমতো আমি গাঁও ফুৰা এৰা নাই, মানে ইঘৰৰ পিছত সিঘৰ আমি ঘূৰি আছোঁ। মিতিৰ কুটুমতো ৰাখিব লাগিব, হয় নাই কওকচোন? নহ'লে হ'ব জানো কওকচোন? নহয় একদম। আজিকালি মানুহ মানে নাযায় এনেকৈ ফুৰা চকা নহয়, ব্যস্ত। আমি ব্যস্ততাৰ মাজতে এইবিলাক ফুৰা মিলাওঁ। ডাঙৰখিনিয়ে নোৱাৰিলেও পাৰিলেও আমি সৰুখিনিয়ে মাজতে মিলাই থাকোঁ ইঘৰ সিঘৰলৈ যোৱাৰ। এতিয়া আহক আমাৰ মূল আকাৰখন। এয়া আমাৰ খুৰীৰ অকণমানি ল'ৰাটো আয়ু, আৰু এইফালে মহা আৰু ঘৰত থকা দিদিজনীয়ে ভাত কেৰেলা পাৰি আছে ঘৰত। কাক দিবলৈ জানো নাই, মই কাইলৈ ঘৰলৈ লৈ যাম যে, সেইটো বাবে। এইফালে চোতালত ট্ৰেক্টৰ, গাঁৱলীয়া পৰিৱেশ। এইফালে আকৌ মাহীয়ে চাহৰ যোগান ধৰিছে। তাৰপিছত এইফালে আমাৰ এয়া খুৰা, অকণমানিটো দেউতা। এয়া দুপৰীয়াৰ খাই বৈ আবেলি খোজকাঢ়িব ওলালোঁ। খোজকাঢ়িব মানে কি জানানে নাই, হজম কৰিবলৈ। এয়া আমি চাৰিজনীয়ে নহয়, লগত আমাৰ আৰু সহযোগী আছে তাতে। তাৰপিছত আমি গোটেইকেইজনী ৱকিং কৰি কৰি দেখোন আকৌ খাবলৈহে সোমালোঁ। এইবিলাক আকৌ আমাৰ ছোৱালী মানুহৰ ইভিনিং ক্ৰেভিংছ থাকে নহয়, ছোৱালী বুলিয়ে নহয় সকলোৰে মন যায় কিবা এটা খাওঁ লাগি থাকে সন্ধিয়া হ'লে, হয় নাই? তাকে চাওমিন মাৰি দিলোঁ আকৌ। তাৰপিছত এয়া আহি পেলাই আমাৰ অকণমানিটোৰ লগত আকৌ খেলিব লাগি গ'লোঁ। দেখিছেনে দাঁত দুটা ওলাইছে, তাকে কুটুৰি কাটাৰি কি কৰি আছে আৰু সিহে জানে আৰু। এইফালে আকৌ তাৰপিছত আইতাৰ লগতো বহি অলপ লেকচাৰ দিলোঁ। আনফালে আমাৰ ডাঙৰ ডেকা বহিছে পঢ়িবলৈ। মোবাইল টিপা টিপি বেছি নকৰিবি দেই, এতিয়া পঢ়া শুনা টাইম কিন্তু দেই, কৈ দিছোঁ কথাটো। আকৌ এইফালে আমাৰ কচুটো চাওকচোন, অকণমানি কচুটো একদম পূৰা বডি মাছাজ দিছে। এইফালে আমাৰ মহা, আৰু এইফালে কচুটো শুবলৈ হ'ল, মাকে শুৱাবলৈ চেষ্টা কৰি আছে আৰু ই দুষ্টামি কৰি আছে। দুষ্টামিৰ সীমা নাই দেখিছেনে? বাপৰে। এইফালে আকৌ আমাৰ মাহী ওচৰ পালোহি। মাহীয়ে কি বনাইছে চাওকচোন, কি কৈছে। আইও শুনিলেনে? এনেকৈ নকৰিবি, ঘামি আছোঁ নহয়, কি মৰম লগাকৈ কৈছে। এয়া মাংস বনাইছে, চয়াবিন বনাইছে, দালি বনাইছে, পনীৰ বনাইছে। কিমান খোৱাবা আৰু মাহী। এইফালে এয়া খাই বৈ শুই থাকিলোঁ আৰু দেই। এয়া ৰাতিপুৱা মোৰ মৰমৰ ভণ্টিকেইজনীক বিচনাতে এৰি মই ঘৰমুৱা হ'লোঁ। এয়া মোক বিদায় দি ল'লে মাহী আৰু খুৰীয়ে। ফাইনেলি এই গৰমখনত আহি ধুনীয়াকৈ ঘৰ পালোহি। হোম চুইট হোমখন ঘূৰি পকি আহি, 4দিনীয়া কাৰ্যসূচী লৈ ঘূৰি পকি আহি ঘৰ পালোহি। ইয়াতে মোৰ এইটো ভিডিঅ' সামৰিছোঁ। তেন্তে বাই বাই। চাব কিন্তু দেই সকলোৱে, কেনেকৈ জনাব। তেনেহ'লে আজি মোৰ ভিডিঅ' ফুৰিবলৈ যোৱা সামৰণি মাৰিলোঁ, আৰু সকলোকে এইটোৱে ক'ব বিচাৰিছোঁ, অকল জেগা ফুৰাই নহয়, মিতিৰ কুটুম চব ফুৰিব লাগে। বাই।